ঠাণ্ডা দিনত গৰম গৰম কিবা এটা চাহৰ লগত খাবলৈ বাৰ্থডে পাৰ্টি আৰু টিফিনত দিব পৰাকৈ বহুত ধুনীয়া এটা ৰেচিপি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। প্ৰথমেই আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি মই এই ৰেচিপিটো একদম সহজে বনাব পৰাকৈ অতি কম বস্তুৰে আমাৰ পাকঘৰত থকা বস্তুৰে বনাব পৰাকৈ মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সময়ো একেবাৰে কম লাগে, 10-15 মিনিটৰ ভিতৰত এই ৰেচিপিটো তৈয়াৰ হৈ যায় আৰু বস্তুও বেছি নালাগে, মাত্ৰ দুটা মুখ্য বস্তু হ'লে আমি এই ৰেচিপিটো বনাব পাৰোঁ আৰু খাবলৈ বহুত সোৱাদ লগা হয়। বাহিৰৰখন একেবাৰে ক্ৰেঞ্চি হয় আৰু ভিতৰখন একেবাৰে মচমচীয়া। দেখিবলৈ কিমান ধুনীয়া লাগিছে দেখিছে নহয়। এটা মই ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিওঁ। এয়া দেখিছেনে? এয়া চাৰিওপিনৰ পৰা বহুত সোৱাদ লগা টেষ্টি হয় আৰু বনাবলৈ একেবাৰে সহজ। মই এটা আপোনালোকৰ আগত ভাঙি দেখুৱাওঁ, একদম ক্ৰেঞ্চি। এয়া চাওকচোন, ভিতৰখন একেবাৰে কোমল আৰু বাহিৰখন মচমচীয়া। আৰু এই ৰেচিপিটো মইনো কেনেদৰে বনালোঁ তাকে মই আপোনালোকৰ আগত এতিয়া দেখুৱাম, আহকচোন। প্ৰথমে গেছটো জ্বলাই গেছত মই কেৰাহী এখন পাতি দিছোঁ আৰু তাতে মই এয়া এচামুচমান তেল দিছোঁ। বেছি নহয়, মাত্ৰ এচামুচমানহে তেল দিছোঁ আৰু তেলটো গৰম হ'বলৈ দিম। এয়া তেল অলপ অলপ গৰম হৈছে, তাতে দিছোঁ মই আধা চামুচ জিৰা, আধা চামুচতকৈ কমহে হ'ব। আৰু ইয়াতে দি দিম মই এয়া আজৱাইন গুটি, এয়াও আধা চামুচ নহয়, তাতকৈ অকণমান কমহে হ'ব। আৰু এয়া অলপমান মিলাই দিছোঁ আৰু ইয়াতে দি দিম মই এয়া বগা তিল লৈছোঁ, বগা তিল এচামুচ। আৰু এয়া আমি অকণমান ভাজি ল'ম যাতে তিল আৰু জিৰাবোৰ ফুটফুটকৈ ফুটি আহে। এয়া দেখিছেনে? তাতে মই দি দিম এয়া পদিনাৰ পাত কেইটামান, সেইকেইটাও মই ভাজি ল'ম অকণমান। পদিনাৰ পাত আৰু জিৰা আৰু আজৱাইন দি যদি আমি বনাওঁ যিকোনো বস্তু, তেলত বনালেও আমাৰ ইমান অপকাৰ নকৰে। হেল্থৰ কাৰণে এইকেইটা বস্তু বহুত ভাল, সেইকাৰণে মই এইকেইটা বস্তু বেছি ব্যৱহাৰ কৰোঁ, জিৰা আৰু পদিনাৰ পাত। এয়া দেখিছেনে? আমাৰ ধুনীয়াকৈ হৈ গ'ল। তিলো হেল্থৰ কাৰণে বহুতেই ভাল, সেইকাৰণে মই তিল এচামুচো দিছোঁ। আৰু এয়া অকণমান ফুটফুটকৈ ফুটিবলৈ লৈছে। বহুত কম বস্তুৰে, আমাৰ পাকঘৰত থকা বস্তুৰে এই ৰেচিপিটো বনাব পাৰি। এয়া দেখিছেনে? আমাৰ হৈ গৈছে ধুনীয়াকৈ। আৰু এতিয়া মই ইয়াতে দিম পানী। এয়া এবাটি পানী দিছোঁ। আৰু তাতে মই দিম আৰু আধা বাটিতকৈ অকণমান বেছি পানী। এয়া দেখিছেনে? এতিয়া আমি ইয়াতে নিমখ দি দিম, সোৱাদ অনুসৰি নিমখ দি দিব কিমান খায়। আৰু এইখিনি আমি উতলিবলৈ দিম। আৰু এটা কথা, যিসকলে জ্বলা বেছি খায় তেওঁলোকে কেঁচা জলকীয়া ইয়াতে দি দিব পাৰে। আমি জ্বলাটো অকণমান কম খাওঁ, সেইকাৰণে মই জলকীয়া দিয়া নাই। আৰু চিলি ফ্লেক্সো দিব পাৰে ইয়াতে, আৰু জলকীয়াও দিব পাৰে, জলকীয়াৰ গুড়ি যি দিওঁ বুলি ভাবে আপোনালোকে ইয়াতে দি দিব পাৰে। আৰু এতিয়া এইখিনি মই ভাল ধৰণে উতলাই ল'ম। আমাৰ পানীখিনি ধুনীয়াকৈ উতলি গ'ল, এই দেখিছেনে? এতিয়া মই গেছৰ ফ্লেমটো কম কৰি দিছোঁ আৰু কম কৰি দিয়াৰ পিছত এয়া মই চুজি লৈছোঁ। যিটো বাতিৰে মই পানী দিছিলোঁ সেই বাতিটোৰে চুজি লৈছোঁ আৰু চুজিখিনি মই আপোনালোকক দেখুৱাইছোঁ। অকণমান মই মিক্সিত পিচি লৈছোঁ, কাৰণ মোৰ চুজিখিনি অলপ মোটা মোটা আছিল। আৰু যদি মিহি চুজি আছে তেতিয়া নিপিচিলেও হ'ব, কিন্তু পিচি ল'লে বেছিয়ে ভাল। যিমান পাৰে আপোনালোকে চুজিখিনি পিচি ল'ব। আৰু চুজিখিনি লাহে লাহে মই ইয়াতে দি দিছোঁ। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ লৰাই দিম। এয়া দেখিছেনে? গেছৰ ফ্লেমটো কম কৰি থৈছোঁ। এয়া
আৰু অলপ গোটাগুটি হৈ যায়, সেইকাৰণে আমি ভাল ধৰণে মিলাই দিব লাগিব এসব। আৰু ইয়াতে মই দিম, এয়া লৈছোঁ আটা। আটা 1.5 চামুচমান আপোনালোকে দি দিব। আটা দিলে কি হ'ব, আমাৰ বস্তুটোৰ বাইণ্ডিংটো বহুত ধুনীয়া আহে। আৰু কেতিয়াবা কি হয়, বাইণ্ডিং নহয় ভালকৈ। আমি বাৰু বনাই দিম যেনে তেনে, কিন্তু যিসকলে নতুনকৈ বনায় বা যিসকলৰ বস্তুটো ভালকৈ বান্ধ নাখায়, তেলত দিলে ভাগি ভাগি যায়, তেওঁলোকে এনেধৰণে আটা নতুবা ময়দা অকণমান যদি মিলাই দিয়ে, তেতিয়া ধুনীয়াকৈ সেই বস্তুটো বাইণ্ডিং হৈ যাব আৰু তেলত দিলে নাভাগে। এয়া দেখিছেনে? এতিয়া মই ধুনীয়াকৈ গোটেই বস্তুখিনি মিলাই দিম আৰু যাতে ইয়াত অকণমানো গোটাগুটি নাথাকে। এয়া চুজি, আটা গোটেইখিনি বস্তু ধুনীয়াকৈ মিলাই দিছোঁ। আৰু ইয়াৰ পৰা ইমান ধুনীয়া এটা গন্ধ আহিছে নহয়, জিৰা আৰু পদুনাৰ পাত, সেইবোৰৰ মানে বহুত ধুনীয়া লাগিছে একেবাৰে। এয়া দেখিছেনে? মই ধুনীয়াকৈ মিলাই আছোঁ। আৰু অকণমান গোটা কৰি দিম, ডাঠ কৰি দিম মানে। এয়া এনেদৰে আৰু এয়া আমাৰ হ'বৰে হৈছে। আৰু এই কামখিনি কৰোঁতে আমি খুব সাৱধানতাৰে কৰিব লাগিব, যাতে তলত লাগি নাযায়। আৰু গেছৰ ফ্লেমটো মই একেবাৰে ল' কৰি ৰাখিছোঁ। এয়া দেখিছেনে? এয়া আমাৰ হৈ গ'ল। আৰু এতিয়া আমি এইখিনি ঠাণ্ডা হ'বলৈ দিম। চুজিখিনি ঠাণ্ডা হ'বৰ কাৰণে মই এয়া কাঁহী এখনত উলিয়াই ল'লোঁ। এতিয়া আমাৰ চুজিখিনি এয়া ঠাণ্ডা হৈছে। আৰু এতিয়া ইয়াতে মিলাম এয়া বইল আলু। এয়া আলু যেতিয়া মই ভাত বনাইছিলোঁ, ভাতৰ লগতে মই এনেধৰণে আলু দি দিলোঁ আৰু আলুকেইটা ধুনীয়াকৈ আমাৰ সিজি গৈছে, দেখিছেনে? আৰু যদি আপোনালোকে ভাবে সন্ধিয়া সময়ত এনেধৰণৰ কিবা বনাই খাওঁ আলু দিয়া বস্তু, তেতিয়া ভাত বনাওঁতে যদি আলু 2টা দি থয় বা 3টা দি থয়, ধুনীয়াকৈ বইল হৈ যাব। আৰু এনেধৰণে কৰিলে আমাৰ গেছো মানে ৰাহি হয় আৰু সময়ো ৰাহি হয়। আৰু যদি এনেকৈ দিয়া নাথাকে, বেলেগে আপোনালোকে আলু বইল কৰি ল'ব লাগিব। আৰু এতিয়া এই আলুকেইটা মই এখন পিহনা লৈছোঁ, পিহনাখনত পিচি ল'ম। যদিও বইল আলু হয়, তথাপিতো গোটা গোটা থাকিব, ভাঙি দিলে অকণমান থকাৰ সম্ভাৱনাও থাকে। আৰু এনেধৰণে যদি আমি পিচি লওঁ, ধুনীয়াকৈ এটা চাইজতে একদম মিহি হৈ যাব। এতিয়া মই 2টা আলু এনেধৰণে পিহি ল'ম। ধুনীয়াকৈ আলু 2টা পিহি ল'লোঁ। মই 3টা আলু নিদিলোঁ, 2টাই দিলোঁ, কাৰণ আলু বেছি হ'লেও মানে আলুৰ সোৱাদটোহে পাম, চুজিৰ সোৱাদটো নাপাম, হয়নে নহয়? সেইকাৰণে মই এয়া এটা আলু থৈ দিলোঁ, 2টাহে দিলোঁ। আৰু এতিয়া এইখিনি মই ভালদৰে মিলাই দিম। বহুত ধুনীয়াকৈ মিলাই দিব লাগিব, যাতে আলু আৰু চুজি ধুনীয়াকৈ মিলি যায়। চুজি আৰু আলু মই ধুনীয়াকৈ মিলাই ল'লোঁ, দেখিছেনে? ইয়াতে মই এতিয়া আৰু এটা বস্তু মিলাম, আপোনালোকক দেখুৱাইছোঁ। আৰু এয়া লৈছোঁ মই পদিনাৰ পাত। পদিনাৰ পাত মই তেলত দিছিলোঁ অকণমান, তথাপিতো মই আৰু অকণমান লৈছোঁ। পদিনাৰ পাত আমাৰ হেল্থৰ কাৰণে বহুতেই ভাল, সেইকাৰণে এয়া লৈছোঁ পদিনাৰ পাত। আৰু লগতে লৈছোঁ এয়া অলপ ধনিয়া। আৰু এইখিনি মই ইয়াতে এতিয়া ধুনীয়াকৈ মিলাই দিম। বহুত টেষ্টি হয় এই স্নেক্সটো খাবলৈ। ধুনীয়াকৈ মই মিলাই দিম গোটেইখিনি। আৰু কেঁচাতে মিলালে আৰু ধুনীয়া মানে কাম দিয়ে। আৰু গন্ধটো মানে বহুত ধুনীয়া আহে পদুনা আৰু ধনিয়াৰ, নহয়নে বাৰু? এয়া দেখিছেনে? দেখিবলৈ এটা কালাৰফুল ডো হৈ পৰিছে আমাৰ। এয়া চাওকচোন। আৰু এতিয়া ইয়াত মই আৰু এটা বস্তু দিম, অকণমান তেল দি দিম। অকণমান কাঁহীখনত লাগিছে। আৰু তেল অকণমান দি যদি আমি ভালদৰে মঠি দিওঁ, তেতিয়া বহুত হ'ব। বেছি নহয়, মাত্ৰ 1 চামুচমান তেল এয়া মই দি দিছোঁ। আৰু ঘিউ দিব পাৰে তেলৰ ঠাইত, একো নাই। আৰু এতিয়া তেলৰ সৈতে গোটেইখিনি বহুত ভালদৰে মই একদম মিহিকৈ মঠি ল'ম। এয়া মই ধুনীয়াকৈ মঠি ল'লোঁ। আৰু আপোনালোকে দেখিছেনে? ইমান ধুনীয়াকৈ মঠি লৈছোঁ। আঙুলি এটা ভৰাই দেখাইছোঁ, বেছি টানো হোৱা নাই আৰু একেবাৰে কোমলো হোৱা নাই। এইদৰে আমি বহুত ধুনীয়াকৈ একদম মিহিকৈ মঠি ল'ব লাগিব। আৰু আপোনালোকে যদি পানীৰ জোখটো ধুনীয়াকৈ দিয়ে, হিচাপত দিয়ে, মই কোৱাৰ দৰে দিয়ে, তেতিয়া আমাৰ ডোটো বহুত ধুনীয়া হ'ব আৰু বনাবলৈও একেবাৰে প্ৰব্লেম নহয়। এতিয়া মই ইয়াৰ পৰা অকণমান লৈ ল'ম। এটা নেমু, গোল নেমুৰ জোখত মই লৈছোঁ। আৰু ধুনীয়াকৈ প্ৰথমতে গোল বনাই ল'ম। আৰু এয়া মই গোল বনাই ল'লোঁ, এইটো দেখিছেনে? আৰু এতিয়া এনেকৈ কৰি মই দীঘলীয়া কৰি দিম। এয়া আমাৰ দীঘলীয়া হৈ গ'ল। এয়া
আৰু এতিয়া কি কৰিম মই মাজতে কটাৰী এখনেৰে দুটুকুৰা কৰি দিম এয়া চাওকচোন মানে এটা পিচ আমাৰ 1.5 ইঞ্চি মানৰ হৈছে এইটো আৰু এই ধৰণৰে মই গুটেইখিনি বনাই যাম এয়া দেখিছেনে ধুনীয়াকৈ হৈ গৈছে আৰু এই টুকুৰা আছে এয়া এই টুকুৰাও তেনেদৰে এনেকৈ কৰি লম আৰু দেখিবলৈ কিমান ধুনীয়া হৈছে দেখিছেনে এয়া ধনিয়া পাত আৰু পদুনাৰ পাত দি দিয়াৰ কাৰণে এয়া দেখিছেনে এয়া হৈ গ'ল আৰু এটা বুদ্ধি মই শিকাই দিছোঁ অকণমান সৰহকৈ ল'ব লাগে এয়া লৈছোঁ এয়া দীঘলীয়াকৈ এটা বনাই ল'লোঁ দেখিলেনে এতিয়া আপোনাৰ নিজৰ জোখত কাটি ল'লেই হয় এনেকৈ কৰিলে কিন্তু বহুত জল্দি হ'ব দেই এয়া দেখিছেনে পটককৈ কেইবা টুকুৰাও আমাৰ হৈ গৈছে চাওকচোন আৰু যিমান ডাঙৰ সৰু কৰে সেইটো নিজৰ কথা এয়া তাৰপিছত অকণমান যদি আৰু তেৰামেৰা থাকে হাতেৰে ধুনীয়াকৈ মিলাই দিব এয়া চাওকচোন এয়া 1 পিচ হৈ গ'ল একেবাৰতে একদম মানে 6 পিচমান ওলাই গৈছে এয়া এনেকৈ কৰিলে বেছি ধুনীয়া হ'ব পটাপট হ'ব আমাৰ এয়া চাওকচোন এয়া এয়া আগৰ 2 পিচ এয়া দেখিছেনে মই ইমানখিনি একদম আপোনালোকৰ লগত কথা পাতোতেই মই বনাই দিলোঁ আৰু যিকোনো আকাৰ আপোনালোকে দিব পাৰে এনেকুৱা নহয় যে এনেধৰণেই বনাব লাগিব আৰু এতিয়া মই গোটেইখিনি এইটো আকাৰতে বনাই লওঁ দেখিছেনে পটককৈ বনাই হৈ গ'ল মই একেবাৰে অলপ দীঘলীয়া কৰি ল'লোঁ আৰু পিচকৈ কাটি ল'লোঁ এতিয়া এইখিনি ভাজিব লাগিব গেছটো জ্বলাই মই কেৰাহীখন পাতি দিলোঁ আৰু কেৰাহীত এয়া মই ৰিফাইন তেল দিছোঁ প্ৰথমতে ৰিফাইন তেলখিনি মই ধুনীয়াকৈ গৰম কৰি ল'ম এয়া দেখিছেনে আমাৰ তেলখিনি ধুনীয়াকৈ গৰম হৈ গৈছে আৰু এতিয়া মই এটা দি চাওঁ প্ৰথমতে এয়া দেখিছেনে তেল গৰম ধুনীয়াকৈ বুৰবুৰণি উঠিছে আৰু এতিয়া মই লাহে লাহে গোটেইখিনি দি যাম এটা এটাকৈ আৰু গেছৰ ফ্লেমটো এতিয়া মই মিডিয়াম কৰি দিছোঁ এয়া দেখিছেনে প্ৰথমতে মই অলপ কমকৈ দিছোঁ কাৰণ এইবোৰ ফুলি যাব সেইকাৰণে বহুত বেছিকৈ দিলে মানে ফুলাত দিগদাৰী হ'ব ইটোৱে সিটোৱে লাগি যাব সেইকাৰণে অলপ কমকৈ দিছোঁ আৰু এয়া দেখিছেনে একদম ধুনীয়াকৈ বুৰবুৰণি উঠিছে অলপ মই কিনাৰে লৰাই দিছোঁ একেবাৰে হাতা লগাব নালাগে ভাগি যাব মই অকণমান মাজতে এনেকৈ কৰি যাতে লাগি নাযায় বস্তুবোৰ তেনেকৈ সেইকাৰণেহে মই অকণমান লৰাই দিছোঁ আৰু এনেদৰে 1 মিনিটমান থ'ম তাৰপিছতেহে মই ভাল ধৰণে ইলুটি কৰি দিম যাতে আটাইকেইটা ছাইড ধুনীয়াকৈ ভাজ খাই যায় আৰু আমি মিডিয়াম ফ্লেমত এইকেইটা ভাজিছোঁ কাৰণ আমি চুজিখিনিও প্ৰথমতে বইল কৰি লৈছোঁ আৰু আলু আমাৰ বইল আলু সেইকাৰণে মিডিয়াম ফ্লেমতে ভাজিছোঁ সিজা বা কম ফ্লেমত ভাজি সিজিব লাগিব তেনেকুৱা একো কথা নাই কাৰণ এইবোৰ সব বইল কৰিয়ে লোৱা হৈছে সেইকাৰণে মিডিয়াম ফ্লেমতে এয়া ভাজিছোঁ এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ হৈ আহিছে আৰু অকণমান মই লৰাই দিছোঁ আৰু ফুলি যাব কোনো ধৰণৰ বেকিং পাউডাৰ বেকিং সোডা ব্যৱহাৰ কৰা নাই তথাপিতো বহুত ধুনীয়াকৈ ফুলি যাব আৰু বাহিৰখন একেবাৰে ক্ৰেঞ্চি হ'ব আৰু ভিতৰখন একেবাৰে কোমল সফ্ট হ'ব এয়া দেখিছেনে মই অকণমান লৰাই দিছোঁ যাতে আটাইকেইটা ছাইড ধুনীয়াকৈ একদম ভাল ধৰণে ভাজ খাই যায় আৰু ধুনীয়াকৈ ফুলি যায় বহুত ধুনীয়াকৈ ফুলি গৈছে সাইজটো ডাঙৰ হৈ গৈছে মই দেখুৱাম বাৰু আপোনালোকক কিন্তু অকণমান ধুনীয়াকৈ ভাজি ল'ব লাগিব অকণমান ৰঙচুৱাকৈ ভাজিলে দেখিবলৈও ভাল লাগে খাবলৈও ক্ৰেঞ্চি হয় এতিয়াও হৈয়ে গৈছে এয়া চাওকচোন দেখিছেনে তথাপিতো এয়া দেখিছেনে ফুলি উঠিছে গোটেইবোৰ কিন্তু অকণমান দেৰি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম আমাৰ ধুনীয়াকৈ ভজা হৈ গৈছে আৰু একেবাৰে ৰঙচুৱা হৈ গৈছে ইয়াতকৈ ৰঙচুৱা কৰোঁ বুলি ক'লেও আপোনালোকে কৰিব পাৰে কিন্তু এতিয়া মই ইয়াৰ তেলৰ পৰা উঠাই ল'ম কাৰণ ঠাণ্ডা হৈ গ'লে আৰু ৰঙচুৱা হয় এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি গ'ল বেকিং পাউডাৰ বেকিং সোডা একোৱেই আমি দিয়া নাই এয়া চাওকচোন কিমান ধুনীয়াকৈ আমাৰ ফুলি গৈছে আৰু ৰঙচুৱা হৈ গৈছে এতিয়া মই তেলৰ পৰা উঠাই ল'ম আৰু ঠাণ্ডা হোৱাৰ লগে লগে ইয়াতকৈ মানে ধুনীয়া এটা ৰং আহি যায় সেইকাৰণে মই ইমানতে উঠাই লৈছোঁ আৰু আপোনালোকে দেখিছেনে আমাৰ কিমান ধুনীয়াকৈ ফুলি গৈছে আৰু
কোনো ধৰণৰ বেকিং সোডা বেকিং পাউডাৰ ব্যৱহাৰ কৰা নাই এয়া চাওকচোন ধুনীয়াকৈ মই ওচৰৰ পৰা আপোনালোকক দেখাইছোঁ কালাৰ চাওকচোন কিমান ধুনীয়া আৰু কিমান ধুনীয়াকৈ ফুলি গৈছে এতিয়া মই এইকেইটা থৈ দিছোঁ আৰু বাকি থকাখিনিও এনেদৰে মই ভাজি ল'ম গেছৰ ফ্লেম একদম কম কৰা নাই দেই মিডিয়ামতে থৈছোঁ এয়া আৰু এটা এটাকৈ দি গৈছোঁ আপোনালোকেও এনেদৰে দি যাব প্ৰথমতে আপোনালোকে 1 মিনিট মানলৈকে একদম হাতা নলগাব ভাগি যাব 1 মিনিট মান হোৱাৰ পিছত তেতিয়া অলপমান টান হ'ব বস্তুটো তেতিয়াহে আমি লৰাই দিম মই এনেদৰে গোটেইখিনি ধুনীয়াকৈ ভাজি ল'ম ভজাৰ পিছত মই আপোনালোকক দেখুৱাম ভাঙিও দেখুৱাম কেনেকুৱা হৈছে কেনে ধৰণৰ মচমচীয়া হৈছে দেই এইয়া দেখিছেনে মই ধুনীয়াকৈ কাঁহী এখনত সজাই থৈছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে দেখিবলৈ কিমান ধুনীয়া হৈছে অকল ধুনীয়াই নহয় খাবলৈ বহুত সোৱাদ লগা হয় মই এই টুকুৰা আপোনালোকক দেখুৱাই দিওঁ ওচৰৰ পৰা এয়া দেখিছেনে একদম ক্ৰিস্পি আৰু ভিতৰখন কোমল আৰু আপোনালোকে দেখিলেই আৰু আপোনালোকেও ট্ৰাই কৰি চাব পাৰে খাবলৈ বহুত সোৱাদ লগা হয় আৰু ভিডিঅ'টো যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ